সো গাইজ বহুত দিনৰ মূৰত আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাই আছোঁ দাৰ্জিলিং, আৰু আমাৰ লগত দাদাসকল আছে, গোটেইবিলাকে আমি মিলি পেলাই দাৰ্জিলিং যাই আছোঁ। সো গাইজ আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আৰু আমি আহি পাই গ'লোঁ বকো, আৰু বকোত আমি এইখনেই হ'ব আমাৰ যি স্কৰপিঅ', আৰু এইখনতে আমি যাম দাৰ্জিলিং। সো গাইজ মই এইখিনি ইয়াত ভইচ অভাৰ কৰি পেলাই দি আছোঁ, গতিকে গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। বহুত দিনৰ মূৰত দি আছোঁ ভিডিঅ'টো, গতিকে আমাৰ এইটো আছে মাষ্টৰ দা, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি যাই আছোঁ এতিয়া। যি গান লাগে যাই আছে, মানে কপিৰাইট লাগাটো পূৰা পাক্কা হৈ গৈছে, আৰু তাৰ কাৰণে মই মাজতে ভইচ অভাৰ দিবলৈ বাধ্যতা। আৰু আমি সম্পূৰ্ণৰূপে এতিয়া পাই গ'লোঁ পঞ্চায়ত নদলত, আৰু আমাৰ মাষ্টৰ দাই ভিডিঅ' কৰি আছে, মই পিছফালে বহি আছোঁ। তো গাইজ চাই থাকক ভিডিঅ'টো। আমি বৰ্তমান দাৰ্জিলিং আহি পালো। এয়া আমাৰ গোটেইবিলাক না কি কওক, কিবা এটা কৈ দিয়ে কেনে লাগছি? আৰু এইফালে আমাৰ বাবু আছে, বাবু আৰু মেঘেন। কিছু অসুবিধাৰ কাৰণে মানে মই ভিডিঅ'ত মানে কিছুমান কথা ক'ব পৰা নাই। কিছুমান কথা মানে ধৰি লওক যে অমুকখিনি জেগা অমুকৰ কাৰণে, বা এনেকুৱা ধৰণৰ কিছুমান ধৰণৰ মানে সেই কথা ক'ব পৰা নাই। আৰু মোৰ বহাত অলপ অসুবিধা হৈ আছে, মানে মই আগত বহিব লাগিছিল বা খিৰিকীৰ কাষত বহিব লাগিছিল, কিন্তু মানে মই বহিব পৰা নাই। আৰু মই ভিডিঅ'টো যেতিয়া নেকি কৰি আছিলোঁ তেতিয়াই মই ভাবিছিলোঁ যে ভইচ অভাৰ দিম, কিন্তু এতিয়া মানে কি ভিডিঅ'খিনি একলগ কৰি পেলাই যেতিয়া নেকি এডিটিং কৰিব ওলালোঁ, তেতিয়া মানে কি ভইচ অভাৰ দিয়াত ইমানেই অসুবিধা হ'ল গাইজ। যিখিনি হাত পাৰোঁ মই কৈছোঁ, ভইচ অভাৰতে হওক বা ভিডিঅ' যোগেদি হওক, বা যিখিনি পাৰোঁ দেখুৱাইছোঁ। গতিকে গাইজ বেয়া নাপাব, চাই থাকক ভিডিঅ'টো। আৰু এইবিলাক Oh
ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা গাইজ আমি ফাইনেলি আমি ৰুম এটা লৈ ল'লোঁ যিটো আমাৰ কিটচেন মানে সেইফালে বনাই আমাৰ কিটচেন বনোৱা মানুহ আছে বনোৱা মানুহ পূৰা বনাই আমাক দি থাকিব এইফালে খোৱা ডাইনিং আৰু এইফালে আমাৰ আছে এইটো ছাৰৰ হল ৰুম তাৰপিছত এইফালে আছে আমাৰ এইটো আছে আমাৰ দুজনৰ আৰু এইটো ৱাছৰুম তাৰপিছত এইফালে আছে আৰু এটা আছে এইটো আমাৰ ভিউৰ কাৰণে এইটো ৰুম আমি পচন্দ কৰিছোঁ এইফালে পূৰা ভিউ আছে এইবিলাক বাকী এইফালে আমি বৰ্তমান আমি 3জন আছোঁ আৰু আমাৰ বছ আছে তো ইয়াতে বাগাত দিম ৰাতি টেনশ্যন নাই আমাৰ পানী কাৰ্টন এই এনেকৈ বাগাত দিম এখন ইয়াতে মই থাকিম গম পাইছে নাই আমাৰ কথা পাতি আছে মুখখন দেখি এই আহিম বুলি কৈ পেলাই নাহিলে গাইছ এই ভিডিঅ' কলত কথা পাতি আছে এতিয়া মালিকে এইটো উলিয়াই আছে এইটো ৰেডি হৈ আছে নে পুৰা ৰেডি তথাপিও পিন্ধিব বাকী আছে তথাপিও এয়া গাইছ এই হৈছে দাৰ্জিলিং বাজাৰ দিছ ইজ পইণ্ট এটা কাম কৰিম আমিতো দিনত ভাতটো নাখালোৱে আমাক আগত পইচা নিদিলে এতিয়া আমি প্ৰাইভেট কৰি এখন গাড়ী ভাড়া কৰিছোঁ আমাৰ গাড়ী থৈ দিলোঁ আমি এতিয়া যাই আছোঁ জুলজিকেল পাৰ্ক দাৰ্জিলিঙৰ চাইড অলপ মাকৈ বনাই আছে চেৰি উঠিব লাগে আৰু আমাৰ পাতি আহি আছে দাৰ্জিলিং আমাৰ লগত বিৰাট বেয়া কাণ্ড কথা হৈছে আমি যিটো বাজেটত আহিছিলোঁ মালটো নহয় কাৰণ আমাৰ বছে আমাক তো গাইজ মানে কি আমি এতিয়া যাই আছোঁ পাৰ মেম্বাৰ আমাৰ 110 টকা কৰি লৈছে আৰু এইগিলা ঠিক ভইচ অভাৰ কৰিব লগাও হ'ব পাৰে ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ যদিহে এতিয়া নতুন কৰি আৰু আৰম্ভ কৰিছোঁ যিহেতু আমাৰ বছে মানে কি আগন্তুক প্লেন থাইলেণ্ড মানে আছে গতিকে চব ভিডিঅ' পাই থাকিবি আৰু বেল খুলি গৈছে এইটো এইগিলা মানে কি বহুত ধৰণৰ মানুহ আহিছে এইবিলাক মানে কি বহুত ধৰণৰ চিনাৰী টিনাৰী আহিছে গতিকে আমি এনেকৈ মাজে মাজে চাপি চাপিও দেখিব লাগিব কি কৰিবি আৰু উপায় নাই ফটো যা হৈছে যা নজা যা হৈছে স্ক্ৰীনশ্বট মাৰিম হৈছে তলে হৈছে তই ধৰ মই যাম মই ফটো মাৰিব লাগে এনেকে ফেৰেম গাইছে হৈছে ফটো এই ফটো এই জংগলী জানোৱাৰ পোহনীয়া জানোৱাৰ কিবা এটা হয় और बोलते ना মস্ত ঠাণ্ডা এইটো সেই চেম
ইয়াৰ লগত নৰাও বস্তু চাবা এই ফটো এটা এটা বস্তুকে ইমান চাই নেকি ये सारा जंतु वगैरह है यहाँ पे ये बड़ा वाला है ये बड़ा बड़ा है ये बड़ा बड़ा वाला है ये गाइस ये एक है ये याक ओ भाई हेलो हाय ब्रो বোম ডাঙৰ কিন্তু বিদ্যা এইটো কেমেৰাত দেখিলে গম নাপায় কিন্তু অৰিজিনেলি বোম ডাঙৰ হয় আহ 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 আমা আহ আমা আহ 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 की वस्तु है तो सांग गाइस ये है कुछ ऐसा है ये आप लोग पढ़ लेना तो गाइस এইবিলাক মানে ছাগল জাতীয় বস্তু কি বস্তু তো মানে আজি ফার্স্ট টাইম দেখছো কিবা এই আইসল্যান্ড না কিবা জায়গাত পাই মানে এটা দেখানোর নাম দিয়া আছে এটো আপোনালোকে চাব পাৰে এটো মানে স্ট্যাটাস মোবাইল দিয়ে কিবা কিবি আছে এফালদি আমাৰ ফৰেষ্টাৰ সকল নামি যায় সিহঁতে খানা চানা দিয়ে এফালদি সেই হৰিণ এইবিলাক হৰিণ আমাৰ চিৰিয়াখানাতো থাকে গুৱাহাটীত হৰিণ ইয়াত থাকি বহুত আছে দুটা আহি আছে गाइस ये है जंगली कुत्ता आपको मैं जूम करके दिखा रहा हूँ ये है जंगली कुत्ता तो जंगली कुत्ता है शायद है मैं आपको लिस्ट पर के बता रहा हूँ जूम ज़्यादा कर लिया इधर में है ये है जंगली कुत्ता ऐसा होता है और एक ये वाला ये वाला ये वाला ये वाला और एक ये घूम रहा है अभी ये लड़की This is a kola monkey. Hey babu, babu, hey babu, hey babu, babu. तेरी माँ की आँख शिश Kalau gimana kok suara berarti kalau udah hancur. Saya las sekolah ini. কি করে দুটাই কি কথা পাতে আছে ৰটা এইটো এটা কিবা এটা আছে পৰি পেলাই চাবি গাইছ এইটো এটা ভিতৰত একো দেখা নাই ক'ত हेलो बेटा हम देख सकते ऊपर से आप नीचे तो पांडा दो पोस्ट दिले कत बार দেখা পায় পোস্ট দিলে কত বার দেখা পায় कुछ कुछ दिस इज रेड पांडा आ गया ये रेड पांडा গাইছ এতিয়া আমি সোমাই আছো বহুত ভাগত আছে ফাৰ্ষ্ট মানে ইয়াৰ ভিতৰত তিনিটা বস্তু আছে এটা হ'ল জুলজিকেল পাৰ্ক আৰু দুটা হ'ল মিউজিয়াম এটা হ'ল মাউণ্ট এভাৰেষ্টিঙৰ মিউজিয়াম আৰু এটা আনটো মই পাহৰি থাকিলোঁ
চ' গাইজ আমি বুলি মানে বহুতেই ভাগৰুৱা হৈ গৈছিলোঁ আৰু মানে তাৰ কাৰণে অলপ কোনোবাই ৰেষ্ট লৈছে, কিন্তু মই এৰা নাই, মই গৈয়ে আছোঁ আৰু সিহঁতক ৰখিব লগা হয় আৰু আগত যাই পেলাই আৰু ৰখি দিওঁ। এতিয়া আপোনালোকে চাই লওক সেইখনে মানে আৰু ইয়াৰ ভিতৰত যাই চাওঁ কি হয় আৰু কি দেখা পাওঁ। গতিকে বহুতেই ভাগৰুৱা হৈছোঁ আৰু মানে টিকেট লগা হৈছে এইখনেই হৈছে তাতে ইয়াৰ ভিতৰত মানে এভাৰেষ্ট মুভি সেই মানে কিবা কিবি মুভি চুভি দেখাব, আমি ডাইৰেক্ট ওপৰত যাম, ডাইৰেক্ট ওপৰত আৰু ইয়াৰে অপজিট এইফালে সৰু ল'ৰা ছোৱালীবিলাকক মানে লগ কৰি মানে উঠি পেলাই মাউণ্ট এভাৰেষ্ট ফাৰ্ষ্ট যোনে গৈছিল তাৰ মানে সকলোবিলাক মানে তাত ৰখা আছে আৰু এইবিলাক হৈছে মানে কোনোবাই যদি উঠিব বিচাৰে উঠিব পাৰে। গতিকে আমাৰতো নায়েই পইচা পাতি একো নায়েই, শেষে হৈ গৈছে গোটেইখিনি। গতিকে ফটো উঠি পেলাই মানে আমাক মিউজিয়ামৰ ভিতৰত ভিডিঅ' এলাও নিদিলে। ভিডিঅ' মানে কি মিউজিয়ামৰ ভিতৰত বহুত ধৰণৰ বস্তু দেখা পাইছে, এইবিলাক পিছত কৈ থাকিম, ভইচ অভাৰত কৈ থাকিম। বাকী তাৰ পৰা ওলাই আহিলোঁ, এইটো বিল্ডিং আছিল, গোটেই 2তলা বিল্ডিং আছিল। এইটো মানে কি গোটেই চালোঁ আৰু এইফালে ফটো চটো উঠিলোঁ। এইফালে আমাৰ ডান্স আছে আৰু এতিয়া 2 গৰাকীমান ফটো উঠোঁ। বাকী আমি এতিয়া যাই থাকিম আৰু নেক্সট ডেষ্টিনেশ্যন। গাইজ শ্বাহৰুখ খানৰ শ্বুটিং কৰা এইটো ঘৰ। গাইজ আমি আহি এটা এনেকুৱা ধুনীয়া জেগাত আহি পাইছোঁ গাইজ। মানে কি ক'ম, সীমাৰ বাহিৰত, মানে আজিলৈকে হয়তো এনেকুৱা জেগা লাইফত দেখা নাই। আৰু মোৰ আগত যিটো এটা পৰিস্থিতি এটা হৈ আছে, আপোনালোকক দেখা আছো 2 মিনিট। মই জাষ্ট মই তললৈকে অলপমান 2টা ষ্টেপ তললৈকে নামি যাম। 1 2 3 4 5 6 7 নম্বৰ ষ্টেপত আহি গৈছোঁ। গতিকে গাইজ ৰেডি টু গ' নাও, ইউ ভিজিট দি পাহাৰ, এক্সপ্ল'ৰ দ্য পাহাৰ ডাউ। চাওঁ গাইজ কেনে এটা ফিল, ভাবচোন ভাব। তাহাঁতেন হান্দে ফটোগিলা উঠি লওঁ গাইজ, 2 গৰাকীমান ফটো উঠি লওঁ, বেয়া চেয়া নাপাবি। এই তলত ঘৰ চৰ আছে কিবা। গাইজ এটা বস্তু লক্ষ্য কৰ, এই গাছবিলাক মানে কেনেকুৱা টাইপত মানে ৰাখিছে, প্ৰকৃতিৰ এটা সুৰক্ষা। সেইকাৰণে সঁচাকৈ ভাল লাগে। সেই RKM বুলি কয় এইটো। ভিডিঅ' মাউণ্ট এভাৰেষ্টত যোনে প্ৰথম মানে কি ৱৰ্ল্ডৰ প্ৰথম যোনে গৈছিল, সি ইয়াতে প্ৰেক্টিছ কৰিছিল। দাৰ্জিলিঙৰ এইখন পাহাৰ, এইটো শিলৰ ওপৰতে মানে কৰিছিল, এই ওপৰলৈকে, এই তলৰ পৰা জুম কৰি দেখুৱাই আছোঁ কিমান তলৰ পৰা, এই তলৰ পৰা কৰিছিল পূৰা। এইটো মানে ইয়াতে প্ৰেক্টিছ কৰি মাউণ্ট এভাৰেষ্ট গৈছিল। বাকী গাইজ নাজাৰাটো দেখিছোঁ কি গাইজ। So guys, আমি এতিয়া ৰুমত আছো গোটেইবিলাকে। চাই লওক, এইয়া আমাৰ বছ, এইটো মুন, এইটো আৰৱ, এইটো আমাৰ বাকীখিনি নাম নকলো, আৰু এইটো হলো মই। বুজি পাইছা নহয়? আমি গোটেইবিলাকে আছো এনেকে, বুজিছ? আৰু কালি আমাৰ বহুত জাগা চাব লগা আছে, যাই আছো। এতিয়া বাই বাই। আমি এতিয়া ঘৰত যাই আছোঁ আৰু বৈদ্য বৰষুণ। ৰাতিপুৱা উঠিয়ে মানে ঘৰত যোৱাৰ কাৰণে ৰেডি হৈছে আৰু দেখাইছে আৰু এখানে গাড়ী আমাৰ এখানে বেছি নাই। এইখিনিতে এটা কথা কওঁ, মানে জাম লাগিছে আৰু বাহিৰৰ বস্তু দেখাব লগাও একো নাই। আৰু আমি মানে কি এটা জেগাত গৈছিলোঁ আৰু মানে সেইটো তাতে আছিল জাপানিজ টেম্পল আৰু এটা কিবা টেম্পল এটা আছিল, বুদ্ধিষ্ট টেম্পলতে হয় মানে সেইটো যিটো চাবলৈ গৈছিলোঁ। মানে তেতিয়া মোৰ মোবাইলটো ছুইচ অফ হৈ গৈছিল আৰু তাৰ কাৰণে মানে ভিডিঅ'টা ডাইৰেক্টলি মানে এণ্ডিঙত আহি গ'ল
আৰু এতিয়া আমি ৰাতিপুৱা মানে কি উঠি আমি টাইগাৰ হিল যোৱা কথা আছিল, কিন্তু টাইগাৰ হিলটো ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে আমাৰ প্লেন চপাৰ্ট আৰু তাৰ কাৰণে আমি আৰু ৰখিব লাগে। চ' আমাৰ মানে কিছুমান আৰু কিছু মানে ঘৰুৱা প্ৰব্লেমো চলি আছিল কোনোবাৰ লগত। চ' তাৰ কাৰণে মানে আমি ৰিটাৰ্ণ হ'বলৈ বাধ্য হ'লোঁ। চ' এতিয়া আমি যাই আছোঁ আৰু বাকী যি বাৰু দেখুৱাই যাম। চ' গাইজ আমি ঘৰৰ ফালে ৰিটাৰ্ণ হৈ আমি দাৰ্জিলিং পাৰ কৰি এতিয়া আমি ৱেষ্ট বেংগলত সোমালোঁ। মানে দাৰ্জিলিংখনতো ৱেষ্ট বেংগলতে হয়। চ' আমি ডাইৰেক্ট ৱেষ্ট বেংগল টাউন সোমালোঁ আৰু টাউনৰ পৰা আমি এনেকুৱা কৰি আহি মানে আমাৰ অসম বৰ্ডাৰ পামেই আৰু শ্ৰীৰামপুৰ। চ' যিহেতু মই পিছত বহিছোঁ মানে তাৰ কাৰণে অলপ ভিডিঅ'বিলাক কৰাত অসুবিধা হৈছে। আৰু মানে কি হৈছে পিছত বহিলোঁ এইকাৰণে কাৰণ যিহেতু আমাৰ অহাৰ দিনাখনে ৰাতি আহিছিলোঁ, ত' বাগাত দিবৰ কাৰণে অলপ সুবিধা হয়। ত' তাৰ কাৰণে মানে পিছত বহিছিলোঁ আৰু যাওঁতে মানে কি ৰাতি হ'ব যাই পাওঁতে, চ' তাৰ কাৰণে টোপনি মাৰি যাই থাকিব পাৰিম। ত' সেইটো কাৰণে মানে পিছত বহিছোঁ। কিন্তু মানুহবিলাকে ক'ব দেচোন দে গাইজ, কিন্তু আৰু দে আৰু এডজাষ্টমেণ্টটো চলিব লাগিব না। ঠিকে আছে দে যাই থাকোঁ।